দেৰিয়ে তোমাৰ কি সেই চাইকেলখন উটি গ'ল নেকি? সুধিছেহে কি লাগি গ'ল সেইটো সোধক। গোটেইখন শেষ হ'ল, চব লৈ গ'ল পানীয়ে। তাকেহে আমি আৰু বহুত বছৰ পিছুৱাই গ'লোঁ। কিমান যত্ন কৰি কৰি বস্তুবোৰ লৈছিলোঁ, কিমান বছৰ লাগিছে এইখিনি সোধোতে। নিমিষতে সকলো শেষ কৰিলে। প্ৰকৃতিৰ কি যে তাণ্ডৱ লীলা, ইয়াৰ মহিমা বুজিবলৈকে বহুত টান। তাকেহে এনে আমাৰ এই গাঁৱৰ মানুহবিলাক মধ্যবিত্ত, ভালকৈ চলি আছিল, লঘোণতো থাকিব পৰা নাছিল, ভালকৈতো থাকিব পাই আছিল, নিজৰ সামৰ্থ্য অনুযায়ী চলি আছিল। সেইখিনিও চাগে প্ৰকৃতিয়ে চাবই নোৱাৰে, সকলো শেষ কৰিলে। মোৰহে গতি নোহোৱা হৈছে এতিয়া, দোকানখনো নোহোৱা হৈ গ'ল। এতিয়া কি কৰোঁ জানো। বয়সটো তেনেই বহুতখিনি হ'লহি, একো এটা কৰিব পৰা নাই। তাকেহে কি কবি আৰু, এয়া হয়তো আমাৰ ভাগ্যৰে লিখন, হয়তো আমি পূৰ্বজন্মত কৰা কিবা কৰ্মফলেই ক'ব লাগিব নে কি ক'বা আৰু। পিছে তুমি এনেকৈ থাকিব নালাগে, যি হোৱা হৈ গ'ল আৰু। এতিয়া তুমি সেই বয়স হৈছে বাৰু ভালেখিনি, তুমি সেই ইন্দ্ৰমালতীক বিয়াখন পাতিলোঁ আৰু। বিয়াটো পতা কথাই আছিল বাৰু, এই পানীহে সকলো উল্টা পুল্টাখন কৰিলে। এতিয়া তাই বেছিজনী অকলে হৈ আছে নহয়, তাইৰ ভাই বোৱাৰীও যে টাউনত গুচি গ'ল। তাইক আৰু অকলশৰে নকৰিবা আৰু, বিয়াখন পাতা আৰু। হ'ব, দুটাই মিলি পেলাই চলিব পাৰিবা দিয়া, একো নহয় আৰু। এইবিলাক ভাবি থাকিলে আৰু সমস্যাবিলাক ওলাইহে থাকে, এইবিলাক আৰু ভাবি থাকিব নালাগে। পাতা, হৈ যাব, সকলো ঠিকে ঠাকে চলিব আৰু। ইমান ভাবি থাকিব নালাগে। বেছিজনী এতিয়া অকলে বেয়াই লাগে। সেইদিনাখন আমাৰ ঘৰলৈকে গৈছিলে মোক খবৰ লৈকে, মোৰ গাটো ভাল নাছিল যে, তেতিয়া তোমাৰ কথা ওলাইছিলোঁ। সেয়া কৈছে তোমাৰো সেই ঘৰৰ অৱস্থা কথা এয়া ভাল নহয় বুলি। এতিয়া সেয়া সকলোৰে আৰু, এতিয়া কাৰো ঠিক নহয়। তোমালোকে বুজাইছো মানুহজনক, নাযাবাচোন নাযাবা, তাতে এতিয়া পৰিস্থিতি ভাল নহয় বুলি নুশুনে যাবলৈকে ওলাইছে। আগতে কৈছিলে তোমাৰ কথা সকলো শুনিম বুলি, এতিয়া কিন্তু মোৰ কথা শুনিবলৈকে অলপো নিবিচাৰে। এয়াই আছে ভাল পোৱা। বহুত কষ্ট পাইছোঁ মই, কিয় যে তাৰ লগত বিয়া হ'লোঁ। সেই গাঁৱত গৈ যিটোহে কষ্ট পালোঁ, বাইকজনে মোক যিটোহে কাম লগালে, ভাবিলে মোৰ দুখ লাগে। মোক ইমানখিনি কাম মোক ঘৰত কেতিয়াও মা দেউতা কৰিবলৈ দিয়া নাছিল। শুনজনী এনেকৈ কান্দি আছে যে, কি হ'ল আকৌ তোমাৰ? দেউতা কথাবোৰ বুজিবলৈ চেষ্টা নকৰে, নমলে। গাঁৱৰ হললৈকে যাবলৈ ওলাইছে, মই কৈছোঁ তাতে নাযাবাচোন, এতিয়া ইমানে ঘৰ বা অৱস্থা নোহোৱা হৈ আছে, ইমান অৱস্থা বেতালৈকে যাব লাগে, বাক মাতি দিয়া ইয়ালৈকে পিছে নুশুনে, সি নাথাকে বোলে, ঘৰলৈ যাবলৈ ওলাইছে। মোৰ কথা অলপো শুনিবলৈকে নিবিচাৰে। তুমিয়ে কোৱাচোন। হয় নেকি? তাক কি হ'ল আকৌ? ইয়াতে কি খাবলৈ পোৱা নাই নেকি? সি 3 সাঁজ ভাত খাইছে, আমদানি আছে, কি আৰু সি গাঁৱৰ ঘৰলৈকে যাবলৈ আছে? তাত গৈ সি মৰিব ওলাইছে নেকি? কেনেবাকৈ কিবা এটা হ'লে মই কিন্তু একো কৰিব নোৱাৰোঁ দেই। ইয়াতে ইমান ধুনীয়াকৈ থাকিবলৈকে দিছোঁ, গৃহ আৰু তই ঘৰত যাওঁ সেই বাঘজনী মাতি দিয়াচোন বুলি কৈছোঁ। মই গাড়ী পঠাই দিম নহয় আহোঁ বুলি ক'লে। কি ফোনত কণ্টেক্ট হৈছেনে নাই? শুনজনী মাতি দিয়া, ক'ত আছে তাক মাতি দিয়াচোন, মই কথা পাতি লওঁ তাৰ লগত, কি হৈ আছে তাৰ ইমান। নমল, এইফালে আহা। মাতিছে তোমাৰ পাপাই, কিবা কয় বোলে তোমাক। পাপা মাতিছিলে নেকি? তোমাৰ আৰু কি হ'ল, ঘৰত যোৱাবলৈ? মই দেখোন কৈছোঁৱে তোমাৰ বাক মাতি দিয়া আৰু আহিম বুলি কৈছে যদি আৰু সেই গাড়ীখন পঠাই দিয়া বুলি দেখোন কৈছে। তোমাৰ আৰু গাঁৱত যাবলৈ কি দৰকাৰ পৰিছে? যাতে এতিয়া পৰিস্থিতি ভাল নহয়, কেনেবাকৈ কিবা হ'লে কি হ'ব কোৱাচোন? নোৱাৰা দেই তুমি যাবা তালৈকে, বহুত ৰিস্কি হৈ আছে এতিয়া। আহিব দিয়াচোন, আহিব দিয়া, বাক আহিব দিয়া, মই গাড়ী পঠাই দিম। তুমি আৰু কিয় যাব লাগে? নহয় পাপা, এনেকৈ মই যাব লাগিব। নিজৰ ঘৰখন এৰি আৰু এনেকৈ বাহিৰত থকাটো ভাল নহয়। কি হৈছে ঘৰখন এবাকটো চাবলৈতো যাব লাগিব। সেইটো হয় বাৰু, হ'লেও তাতে এতিয়া পৰিস্থিতি ভাল নহয়। ইয়াতেনো তোমাৰ কি অভাৱ হৈছে? 3 সাঁজ খাইছা, থাকিবলৈ পাইছা, আৰু সেই বিজনেছৰ কামত তুমি চাব লাগিব নহয়। মই অকলে হেণ্ডেল কৰিব নোৱাৰোঁ নহয়। তুমি এতিয়া কৰিব বুলি মই তোমাৰ লগতে আৰু বিজনেছটো গ্ৰ' আপ কৰিছোঁ। এতিয়া তুমি মাজতে এৰাই দি এনেকৈ গুচি গ'লে কি হ'ব? এতিয়া বহুত কাম আছে, আজি কিন্তু ছাইডত যাব লাগিব কিন্তু দুটাই আমি। তুমি আৰু এনেকৈ ঘৰ যাম বুলি কৈ দিলে নহ'ব নহয়। মই অকলে কেনেকৈ হেণ্ডেল কৰিম আকৌ? তোমাৰ পৰা আশা কৰি বিজনেছটো গ্ৰ' কৰিছোঁ আৰু। চৰি দাদা, মই পিছত ভালদৰে আহি পেলাই চাম, কিন্তু মই আজি যাব লাগিব। মানে বহুত বেয়া লাগি আছে, গোটেই কি হৈছে ঘৰখন চাবলৈকে মন যায় আছে। আৰু বাক ফোন কৰিছোঁ, বায়ে সেই আহিবলৈকে সেই কিবা কথাই পাতা নাই আৰু ফোনত। সেইদিনাখন ৰিচিভ কৰিছে আৰু কাটি দিলে, নেটৱৰ্কে নাই নে কি নে। মোৰ ঘৰখনলৈ বহুত মনত পৰি আছে। যিমান যি হ'লেও নিজৰ সেই ভেটি মাটি মই এনেকৈ কৰিব নোৱাৰোঁ নহয়। মই যাব লাগিব আজি, প্লিজ মোক বাধা নিদিব। দেখিছে দেউতা, দেখিছে
মোৰ কথা অলপো নুশুনে, ই অলপো নুশুনে। আগতে মোৰ কথা শুনিম বুলি কয়, মোক বিয়া পাতিলে, এতিয়া মোৰ কথা অলপো নুশুনে। হ'ব তোমাৰ কথা নুশুনো বুলি মই কোৱা নাই নহয়। তুমি আৰু এনেকৈ কান্দি থাকিব লগা কি আছে? তুমিতো এতিয়া মেচিয়ৰ্ড হয় ন, এনেকৈ কান্দি দেখাব নালাগে নহয়। কথাবিলাক বুজিবলৈতো চেষ্টা কৰা অকণমান। মই দুখীয়া হ'ব পাৰোঁ, সেইবুলি মোৰ নিজৰ ভেটি মাটিটো কি এৰি দিম নে কি গোটেইখিনি? হ'ব তহঁতে ইমান লাগি থাকিব নালাগে। বাৰু যোৱা, তুমি যাব খুজিছা যোৱা, আৰু বাকো একেবাৰে লগত লৈ আহিবা। আৰু তুমি এনেকৈ বাৰে বাৰে তাতে কাম ক্ষতি কৰি ঘৰলৈ যাই থাকিব নোৱাৰা দেই। এতিয়া তোমাৰ কাৰণে মই এইটো বিজনেছটো নতুনকৈ ষ্টাৰ্ট কৰিলোঁ। এতিয়া আৰু তুমি এনেকৈ হেৰি কৰি দিলে নহ'ব নহয়। মই কেনেকৈ হেণ্ডেল কৰিম? তুমি কথাবিলাক বুজিছানে নাই? আজি বাক লগতে লৈ আহিবা, যোৱা। হ'ব বাবা, মই আহি পেলাই এবাৰ ভালদৰে কামত বেছিদিন নাথাকোঁ, মই দুদিনমান থাকি আহিম চাগে। হ'ব শুনজনী, এতিয়া আৰু এনেকৈ তই কান্দি থাকিব নালাগে, চকু পানী মুচি ল। এনেকৈ কান্দি থকা মই চাব নোৱাৰোঁ। তই মোৰ বহুত মৰমৰ। তোৰ কথা ৰাখিয়ে মই তাৰ লগত বিয়া দিলোঁ, নহ'লে মোৰ একো পচন্দ নাছিল। তই ক'লি বহুত ভাল ল'ৰা, সেইকাৰণে তোৰ কথা ৰাখিয়ে বিয়া দিলোঁ। এতিয়া আৰু সেই কথাবিলাক নুবুজে, এতিয়া তই জানিবি, এতিয়া আৰু মোক দুখ দি লাভ নাই। মই কৈছিলোঁ তোক আমেৰিকাত বিয়া দি দিওঁ বুলি, তইহে নালাগে বুলি ক'লি। অঁ দেউতা, মোৰেই ভুল। কিয় জানো তেনেকৈ হৈ গৈছে সি, মই বুজি পোৱা নাই। হ'বই, ওপৰতে এনেই খাব ল'ব পালে আৰু টেনশ্যন নোহোৱাকৈ হ'বই। তাতেই সেই দুখীয়াৰ জাত বুলি ক'ব লাগিব। এতিয়া তই শুনিলে বেয়া পাবি দেচোন, সেনেকুৱাই। সেই খাব নোপোৱা মানুহবিলাক খাব নোপোৱা বুলি ক'ব নাপায় বাৰু, হ'লেও সেনেকুৱা ধৰণৰ মানুহবিলাক বেছি লাক্সাৰিয়াছ লাইফ জীয়াব পালে আগৰ লাইফটোতকৈ নিজকে বহুত কিবা বুলি ভাবে আৰু নিজকে দাদাগিৰি দেখাবলৈ আৰম্ভ কৰি দিয়ে। বাৰু মই গৈ থাকোঁ, মোৰ লেট হৈ আছে অলৰেডি।